আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে মোৰো ভালেই আজি আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ ওচৰলৈ মোৰ চেনেল অসমৰ জীয়ৰী অৰুণাচলৰ বোৱাৰী এই চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এতিয়া আমি গৈ আছোঁ অৰুণাচলৰ ঘৰখনলৈ বিহু শেষ বিয়াও খালোঁ এতিয়া যাওঁ আৰু ঘৰলৈ গৈ আছোঁ এতিয়া অৰুণাচললৈ গৈ আছোঁ আৰু আমি এতিয়া তেলডিপুত তেল ভৰাই মেলি দুলীয়াজানৰ পৰা গৈ আছোঁ এতিয়া আমি দুলীয়াজানৰ টিকলিঙত অলপ সময় ৰ'ব লাগিব বাহঁতৰ গলিটোত বা মানে মোৰ জেঠাই ছোৱালী তাই বনোৱা পিঠা দুটামান দি পঠাম বুলি কৈছিল সেইটো কাৰণে ৰখিম আৰু তাত আমিতো 5টাত ওলোৱা কথা আছিল তাই সেইটো কাৰণে 5টাৰ পৰা গলিটোত অহা যোৱাই কৰি আছে আমাৰহে ওলাওঁতে লেট হৈ গ'ল 6টা বাজিল আৰু Bye bye কৈ দিয়া Bye. Bye bye কৈ দিয়া বেটা Bye. Bye bye di dia Bye. বেটাও বলে এতিয়া আমি পালোহি ভাদৈ পাঁচালি পাৰ হৈ মামাহঁতৰ গাঁওখন পাম বনাই আছে ডাঙৰ মামাহঁতৰ আৰু এতিয়া মামাহঁতৰ গাঁওখন পালেহি এখনে মামাহঁতৰ গাঁওখন আৰু মামাহঁতৰ ঘৰটোৱেই ৰাইট ছাইডৰ ৰাস্তাটোলৈ সোমাই যায় আৰু এতিয়া আমি ডিগবৈ ৰিজাৰ্ভ সোমাই গ'লোঁ ৰিজাৰ্ভখন পাৰ হৈ ডিগবৈ পাই যাম ৰিজাৰ্ভখনৰ এই জেগাডোখৰ মোৰ খুব ভাল লাগে গোটেই ৰাস্তাটো কাষে কাষে গছ গছনিবোৰ একদম সেউজীয়া হৈ আছে সেইটো কাৰণে এতিয়া আৰু ভাল লাগিছে আৰু এনেকৈ সেউজীয়া হৈ থাকিলে কিবা মনটোৱে যেন ফ্ৰেছ লাগে আপোনালোকৰ লাগেনে নালাগে জনাবচোন কমেণ্ট ছেকশ্যনত বতৰ একদম ডাৱৰীয়া বৰষুণ দি আছে কিন্তু ভালেই লাগে বাৰু বৰষুণ দিলে জাৰ্ণি কৰা টাইমত এয়া দুলীয়াজান ষ্টেণ্ড দুলীয়াজানলৈ যাবলৈ হ'লে ইয়াত বাছ উঠিব লাগে আৰু এতিয়া পাই গ'লোঁ ডিগবৈ পাৰ হৈ আছোঁ এতিয়া
এটা এই ৰাইট চাইডৰ ৰাস্তাটো জেৰামপুৰ যায়, জেৰামপুৰ ডাব্বো আৰু এইফালে খাৰচান বেও ৰিজাৰ্ভখন পাৰ হৈ আমি অৰুণাচল বৰ্ডাৰ পাম আৰু ৰিজাৰ্ভখন পাৰ হৈ দলং এখন পাম, তাৰপাছতে অৰুণাচল সোমাই যাম আৰু গোটেইখন জংঘলে আছিলে, আজিকালি ইয়াত ঘৰ হ'ল। ইয়াত মিচিং মানুহ, দেউৰী আৰু নেপালী মানুহ থাকে, নেপালী মানুহৰ ঘৰ আছে। আপোনালোকে মোৰ ভিডিঅ' অৰুণাচল ঘৰখনৰ পৰাই পাই থাকিব আৰু আপোনালোকে সদায় ঘৰলৈ যাব বুলি আশা কৰিছোঁ। পালোহি আৰু দলংখন, এই দলংখন পাৰ হৈ অৰুণাচল জেগা নামচিক বুলি কয়, নামচিক গেট পাই গ'লোঁ আমি। এইফালে বেটাই ছাগলীটোক দেখি তাৰ ঘৰৰ ছাগলীটোলৈ মনত পৰিছে চাগে, সেইটো কাৰণে সি কিবা এটা কৈছে, আমিও বুজা নাই, তথাপিও ছাগলীটো দেখাইছে কাৰণে কৈছোঁ আৰু। লেফ্ট চাইডে সোমাই যাব লাগিব আৰু ৰাইট চাইডৰ ৰাস্তাটোলৈ জেৰামপুৰ যাব পাৰি। খাৰচান বেও যায় আৰু এইফালে জেৰামপুৰ যায়, জেৰামপুৰ আৰু এই লেফ্ট চাইডে ৰাস্তাটোৱে আমাৰ ঘৰলৈ যায়। আৰু এইফালে আপোনালোকে পাছিঘাট ৰয়িঙো যাব পাৰে।
দাইলত ভাজি ভাত লৈ এইফালৰ পৰা যাব পাৰিম ঘৰলৈ পাবলৈ বেছি দূৰ নাই আৰু বেটাও দেউতাকৰ লগতে বহি ল'লে আৰু ধুন ধুন অ' বেটা বেটা এইফালে চোৱা এইফালে চোৱা বা ধুনু ধুনু পাইছোহি আৰু 2 মিনিট লাগিব পাইছোহি আৰু আমাৰ ঘৰৰ ৰাস্তাটো গাঁওখনৰ নাম বালিগাঁও ডাঙৰ বৰ্তাহঁতৰ ঘৰ আমাৰ ঘৰটো একদম লাষ্টৰ ফালে আছে এইটো 2 নম্বৰ খুৰা ঘৰ বৰ্তা খুৰা কৈ আছো মই অথনিৰ পৰা তোমালোকে খুৰাই কোৱা সেইটো কাৰণে ময়ো খুৰাই কৈছোঁ এইয়া আমাৰ ঘৰ পাই গ'লো পাই গ'লো ধুন ধুন বেটা বেটা একদম ককাকক দেখি